নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট ৱৰ্ল্ডলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰ্তমান আটাইতকৈ চৰ্চাত থকা বিষয়টো হ'ল অগ্নিপথ। আচলতে এই অগ্নিপথনো কি? ভাৰতৰ যদি এখন সৰু চহৰ অথবা এখন সৰু গাঁৱলৈ যোৱা হয়, তেতিয়া দেখা যায় বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সেনাবাহিনীত যোগদান কৰিবলৈ অবিৰতভাৱে প্ৰস্তুতি চলাই থাকে। কিন্তু এই বৃহৎ সংখ্যাৰ পৰা মাত্ৰ কিছু কম সংখ্যক যুৱক যুৱতীয়েহে নিজৰ সপোন পূৰণ কৰিবলৈ সক্ষম হয়। কিন্তু বাকীসকলৰ কিছুমানে নিজৰ সপোন পূৰণ কৰিবৰ কাৰণে পুনৰ অপ্ৰাণ চেষ্টা কৰে আৰু ইয়াৰে কিছুমানে নিজৰ সপোন পৰিত্যাগ কৰি অন্য সংস্থাপনৰ পথ বাছি লয়। বন্ধুসকল, ভাৰত চৰকাৰৰ নতুন আঁচনি অগ্নিপথৰ জৰিয়তে নতুন অগ্নিবীৰৰ সন্ধানৰ প্ৰচেষ্টা হাতত লৈছে, য'ত বহুতো নতুন যুৱক যুৱতীয়ে মাত্ৰ 4 বছৰৰ কাৰণে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ সুবিধা পাব। কিন্তু প্ৰশ্ন হয়, ই কেনেকৈ সম্ভৱ? তেওঁলোকৰ কোনসকল হ'ব যিয়ে এই আঁচনিৰ জৰিয়তে সুবিধা লাভ কৰিব? আৰু সকলোতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে 4 বছৰৰ পাছত এই অগ্নিবীৰসকলৰ ভৱিষ্যত কি হ'ব? কি এই যুৱক যুৱতীসকলক চৰকাৰে চাকৰি প্ৰদান কৰিব, নে তেওঁলোক পুনৰ আগৰ দৰে নিবনুৱা হৈ থাকিব লাগিব? আহক এই বিষয়ে আমি বিস্তাৰভাৱে আলোচনা কৰোঁ। বন্ধুসকল, এতিয়াও যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আৰু আপোনালোকৰ যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে, তেনেহ'লে একোটা লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকক এইখিনিতে জনাই থওঁ যে এই আঁচনিটোক টুৰ অফ ডিউটি বুলিও জনা যায়। অগ্নিপথ আচলতে ভাৰত চৰকাৰৰ এনে এখন আঁচনি, যাৰ জৰিয়তে ভাৰত চৰকাৰে স্থলসেনা, জলসেনা আৰু বায়ুসেনা এই তিনিও সেনাক শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰিব। এই আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলক সেনাত 4 বছৰৰ বাবে ভৰ্তি কৰোৱা হ'ব। আৰু এইটো কথা আপুনি নিশ্চয় জানে যে এই আঁচনিত ভৰ্তি হোৱা যুৱক যুৱতীসকলক অগ্নিবীৰ নামেৰে জনা যাব। এই আঁচনিত ভৰ্তি লাভ কৰিবৰ কাৰণে যুৱক যুৱতীসকলৰ বয়স 17 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু 4 বছৰৰ পাছত যেতিয়া তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব, তেতিয়া এই অগ্নিবীৰসকলৰ বয়স 30 বছৰতকৈ কম হ'ব। ইয়াৰ সুবিধা এইটো হ'ব যে দেশৰ বিপৰ্যয়ৰ সময়ত দেশ ৰক্ষাৰ বাবে এটা উদ্যমী শক্তি সাজু হৈ থাকিব। এই অগ্নিবীৰসকলক 4 বছৰৰ পাছত এটা মোটা অংকৰ ধন প্ৰদান কৰা হ'ব। আৰু চৰকাৰে অগ্নিবীৰসকলৰ ভৱিষ্যতৰ বাবে ডিপ্ল'মা আৰু লগতে আৰ্মি চাৰ্টিফিকেটো প্ৰদান কৰিব। আৰু এই চাৰ্টিফিকেটসমূহ কোনো এটা চৰকাৰী দপ্তৰত চাকৰি লাভ কৰিবৰ কাৰণে কিমান দৰকাৰী আমি সকলোৱে জানো। যদি আমি ইয়াৰ ভৰ্তি প্ৰক্ৰিয়ালৈ যাওঁ, যুৱক যুৱতীসকলৰ শিক্ষাগত অৰ্হতা কমেও হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰা হ'ব লাগিব। এই আঁচনিত ভৰ্তি হ'বলৈ প্ৰথম অৱস্থাত প্ৰায় 45,000 যুৱক যুৱতীয়ে ৰেলীত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াত ছিলেকশ্যন হোৱা যুৱক যুৱতীসকলে নিৰ্বাচনৰ পৰৱৰ্তী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু এনেদৰে প্ৰতিটো নিৰ্বাচনত উত্তীৰ্ণ হোৱা যুৱক যুৱতীসকল অগ্নিবীৰ হিচাপে পৰিগণিত হ'ব। এই 4 বছৰৰ সময়ছোৱাত অগ্নিবীৰসকলে কেৱল 3 বছৰ 5 মাহে চাকৰি কৰিব লাগিব আৰু বাকী 6 মাহ তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। প্ৰশিক্ষণৰ 6 মাহ সময়ছোৱাত চৰকাৰী অগ্নিবীৰসকলক এনেধৰণে সাজু কৰি তুলিব যাতে দেশৰ যিকোনো পৰিস্থিতিত উদ্যমী শক্তিৰূপে তেওঁলোকে থিয় দিব পাৰে। 6 মাহ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পাছত বাকী 3 বছৰ 5 মাহ সময়ছোৱাত অগ্নিবীৰসকলে ভাৰতীয় সেনাৰ বেলেগ ৰেজিমেণ্টত অংশীদাৰ হ'ব। এই আঁচনিৰ যোগেদি অন্তৰ্ভুক্ত হোৱা অগ্নিবীৰসকলক কাশ্মীৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত নিয়োগ কৰা হ'ব। বন্ধুসকল, এতিয়া জানো আহক অগ্নিপথ আঁচনিৰ যোগেদি ভৰ্তি হোৱা অগ্নিবীৰসকলৰ মাহিলী দৰমহা কিমান হ'ব আৰু অৱসৰৰ পাছত এই অগ্নিবীৰসকলে কি সুবিধা লাভ কৰিব। অগ্নিপথ আঁচনিৰ যোগেদি প্ৰথম বৰ্ষত তেওঁলোকৰ দৰমহা প্ৰায় 30,000 পৰ্যন্ত হ'ব আৰু প্ৰত্যেক বছৰতে এই দৰমহাৰ পৰিমাণ বৃদ্ধি পাব। চাকৰি চতুৰ্থ বৰ্ষত এই দৰমহাৰ পৰিমাণ 40,000 পৰ্যন্ত হ'ব আৰু এই দৰমহাৰ প্ৰায় 30% চৰকাৰে কৰ্তন কৰিব, যাতে অৱসৰ গ্ৰহণ কৰাৰ পাছত অগ্নিবীৰসকলক 10 পৰা 12 লাখ টকাৰ এটা মোটা অংকৰ ধন চৰকাৰে প্ৰদান কৰিব পাৰে। লগতে এই সম্পূৰ্ণ টকাসমূহ টেক্স ফ্ৰী হ'ব। ইয়াৰ উপৰিও সাধাৰণ সেনাৰ দৰে এই অগ্নিবীৰসকলৰ বাবে ইঞ্চুৰেঞ্চ আৰু শ্বহীদৰ সুবিধা প্ৰদান কৰা হ'ব। কিন্তু এটা নিগেটিভ পইণ্টো আছে। এইটো হ'ল যে বাকী সেনাসকলৰ দৰে অগ্নিবীৰসকলে পেঞ্চন, কেণ্টিন আৰু হেল্থৰ সুবিধা লাভ নকৰিব। এই আঁচনিখনৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে 4 বছৰৰ পাছত এই অগ্নিবীৰসকলৰ কি হ'ব? চৰকাৰৰ মতে ফ্ৰেণ্ডছ, ইয়াৰ এটা নিগেটিভ পইণ্টো আছে।
এইটো হ'ল বাকী সেনাসকলৰ দৰে অগ্নিবীৰসকলে পেঞ্চন, কেণ্টিন আৰু হেল্থৰ সুবিধা লাভ নকৰিব। এই আঁচনিখনৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে 4 বছৰৰ পাছত এই অগ্নিবীৰসকলৰ কি হ'ব। চৰকাৰৰ মতে প্ৰায় 25% অগ্নিবীৰক সেনাত স্থায়ীভাৱে নিযুক্তি দিয়া হ'ব, যাতে তেওঁলোকে আগলৈও ভাৰতীয় সেনাৰ বাবে সেৱা আগবঢ়াই থাকিব পাৰে। আৰু যিসকলে HSLC পৰীক্ষা দি সেনাত উত্তীৰ্ণ হৈছিল তেওঁলোকক অৱসৰ গ্ৰহণ কৰাৰ পাছত HS ডিগ্ৰী প্ৰদান কৰা হ'ব, যাৰ জৰিয়তে তেওঁলোকে যদি আৰু পঢ়িব বিচাৰে তেতিয়া পঢ়িব পাৰিব। আৰু যদি কোনোৱে ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেতিয়া চৰকাৰৰ ফালৰ পৰা নিজাববীয়াকৈ আৰ্থিক সাহায্যও প্ৰদান কৰা হ'ব। চৰকাৰে এইটোও কৈছে যে অৱসৰৰ পাছত ভাৰতীয় গৃহ বিভাগত যদি কোনো চাকৰি ওলায় তেতিয়া এই অগ্নিবীৰসকলক অত্যাধিক প্ৰাধান্য প্ৰদান কৰোৱা হ'ব। চৰকাৰে এইটোও কৈছে যে অৱসৰ গ্ৰহণ কৰাৰ পাছত ভাৰতীয় গৃহ বিভাগত যদি কোনো চাকৰি ওলায় তেতিয়াহ'লে এই অগ্নিবীৰসকলক অধিক প্ৰাধান্য দিয়া হ'ব। প্ৰথমতে এই অগ্নিবীৰসকলৰ ভৰ্তিৰ বয়স 17 বছৰৰ পৰা 21 বছৰ ধাৰ্য কৰোৱা হৈছিল, কিন্তু বৰ্তমান 2 বছৰ বৃদ্ধি কৰি 23 বছৰ কৰোৱা হয়। ইয়াৰ 3 মাহৰ পাছত ইয়াৰ নিযুক্তি প্ৰক্ৰিয়া সফল হয় নে নহয় লক্ষণীয় হ'ব। আপুনি কি ভাবে? এই আঁচনিয়ে ভাৰতীয় যুৱক যুৱতীৰ জীৱন সলনি কৰিব পাৰিবনে? আপোনালোকৰ ৰায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আৰু এতিয়াও যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই লওক। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।